দেশত হিন্দুৱে যি দামত গেছ পেট্ৰল ডিজেল পায় মুছলমানেও একে দামতে পায়। ইয়াৰ পৰা স্পষ্টকৈ প্ৰমাণিত হৈছে যে উন্নয়ন আৰু সুবিধাসমূহৰ ক্ষেত্ৰত কোনো বৈষম্য নাই। আজিকালি বহুতে জাতি ধৰ্মৰ নামত সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰে, কিন্তু মই এই ৰাজনীতিত বিশ্বাস নকৰোঁ। জাতি ধৰ্মৰ ৰাজনীতিয়ে দেশক লাভৱান কৰিব নোৱাৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। আজিকালি জাতি ধৰ্মৰ নামত সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰিছে একাংশই। জাতি ধৰ্ম কৰি সমাজ বিভাজিত কৰা ৰাজনীতিত মই বিশ্বাস নকৰোঁ। হিন্দু বা মুছলমান সকলোৱে একে দামতে লাভ কৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰল, ডিজেল। হিন্দু বা মুছলমানৰ বাবে বেলেগ বেলেগ মূল্য নহয়। উন্নয়নৰ ক্ষেত্ৰত ভাৰতত বৈষম্য কৰা হোৱা নাই। এই গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ।